Hello guys, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভাল। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা ভিডিও। আশা কৰো আপোনালোকে চাই ভাল পাব। তো ভিডিওটো শেষলৈকে চাই থাকক, স্কিপ নকৰিব। আৰু আজি মই কি কৰিলো আপোনালোকক দেখুৱাই দিম। তো বলক চাই থাকক। তো গাইজ মই এয়া ৰাতিপুৱা উঠি পুৰা কামত লাগি গলো। ভাবিলো আজি অলপ কাম কৰো। আজি ঘৰত কোনো নাথাকিব, মানে আম্মাহতো অলপ ওলাই যাব। মানুহ ঘৰত নাথাকিলে চাফা কৰি ভাল লাগে। তো ভাবিলো অলপ ঘৰটো চাফা কৰো আজি। আৰু ভাবিলো আপোনালোককো দেখুৱাই দিও। আপোনালোকে চাই থাকিব ভিডিওটো শেষলৈকে। So guys, কাম বুলি ক'লে এখন ঘৰত বহুত কাম থাকে। আপোনালোক সকলোৱে জানে যে এখন ঘৰত কি কাম থাকে। পুৰা সাফ চিকুণৰ পৰা লৈ ৰন্ধা বঢ়াৰ পৰা লৈ বহুতো কাম থাকে। আৰু এই কামবোৰ সাধাৰণতে আমি ছোৱালী বা মহিলাসকলেই কৰিবলৈ লাগে। আৰু আপোনালোকেও চাগে আপোনালোকৰ ঘৰত এইবোৰ কাম সদায় কৰে। তো আজি মই এই কামবোৰৰ ওপৰতে এটা ভিডিও লৈ আহিছোঁ। আপোনালোকে আশা কৰোঁ চাই ভাল পাব। আৰু কোনে কোনে এইবোৰ কাম ঘৰত কৰি থাকে কমেণ্টটো কৰি জনাব পাৰে। এই কামবোৰৰ দায়িত্ব আমাৰ ছোৱালীবোৰৰ ওপৰতে থাকে। আৰু আজি ময়ো সেই কামবোৰৰ দায়িত্ব মানে পুৰা কৰি আছোঁ। আৰু এতিয়া কাম বন শেষ হ'ব। আৰু মোৰ শেষ হোৱাৰ পিছত আকৌ আপোনালোকক লগ পাই আছোঁ। এয়া গাইজ মোৰ কাম শেষ হৈ গ'ল। আৰু মই এয়া গা ধুই ওলালোঁ। এতিয়া ওপৰলৈ যাওঁ, গৈ কাপোৰখিনিও মেলি দি আহোঁ। আৰু তোচকখন ৰ'দত দিছিলোঁ, বহুত টাইম হ'ল, ভাবিলোঁ এইখনো লৈ যাওঁ। আৰু এয়া চাওকচোন বাহিৰখন ইমান ধুনীয়া লাগিছে। তো গাইজ মই এতিয়া নামাজটো পঢ়ি লওঁ। নামাজটো পঢ়ি আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু আপোনালোকে মোৰ ভিডিওটো চাই থাকিব। তো গাইজ হৈ গ'ল মোৰ নামাজ পঢ়ি। আৰু মই এতিয়া যাম ৰান্ধিবলৈ। কাম বন শেষ কৰিলোঁ, বহুত ভাগৰ লাগি গ'ল আজি। আৰু এতিয়া চাহ তাহ খালোঁ, খাই ভাবিলোঁ অলপ ৰেষ্ট লওঁ। আৰু আজি ভিডিওটো ইমানতে শেষ কৰিলোঁ। আপোনালোকে মোৰ ভিডিওটো চাব। যদি ভিডিওটো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আকৌ নেক্সট ভিডিওত লগ পাম। বাই বাই।